নমস্কাৰ অসমবাসী ৰাইজ, এয়া হৈছে আমাৰ টাৰ্কি ফাৰ্ম আৰু এই ভিডিঅ'টো অতি পুৰণিয়া ভিডিঅ', মোটামুটি 1 বছৰ আগৰ ভিডিঅ'। এইটো ভিডিঅ'ত আপোনালোক দেখাম যে টাৰ্কি ফাৰ্মত আমি টাৰ্কি কেনেকৈ ৰাখিছিলোঁ, আগতে আমি টাৰ্কি কেনেকৈ বহিছিলোঁ। আপোনালোকে যোনসকলে টাৰ্কি ফাৰ্ম নতুনকৈ আৰম্ভ কৰিব সেইসকলৰ কাৰণে ভিডিঅ'টো হয়তো ভাল লাগিব পাৰে বা ইনফৰ্মেটিভ হ'ব পাৰে। আপোনালোকে যিসকলে টাৰ্কি নতুনকৈ পুহিবলৈ আৰম্ভ কৰিছে সেইসকলে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টোত বহুতো নাজানিবলগীয়া কথা, আপোনালোকে যোনবোৰ নাজানে সেইবোৰ কথা হয়তো আহিব পাৰে। প্ৰথমত কথা হৈছে কি, টাৰ্কি ফাৰ্মত আমি টাৰ্কি, হাঁহ, মুৰ্গী চব একেলগে ৰাখিছিলোঁ, তাতে বিশেষ একো অসুবিধা নহয়। তাৰ লগতে যদি আমি টাৰ্কি পুহোঁ তেনেহ'লে টাৰ্কি আমি খোলাভাৱে বা মুক্তভাৱে পুহিব লাগে, তেনেহ'লে খৰচ বহুত কম হয়। তাৰ লগতে নানান ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰিব পাৰি। এয়া হৈছে আমাৰ সকলো টাৰ্কিবোৰ। আৰু মোটামুটি এটা মেলৰ লগতে মোটামুটি 4টামান ফিমেল টাৰ্কি আমি ৰাখিব পাৰি। এইকেইটা হৈছে আমাৰ ফিমেল কেইটা টাৰ্কি আৰু লগতে হৈছে মেল টাৰ্কি। যদি কোনোবা টাৰ্কি পোৱালি বৰ্তমানৰ দৰকাৰ হৈ থাকে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ বৰ্তমানৰ টাৰ্কি পোৱালি এভেইলেবল হৈ থাকে। আৰু এয়া হৈছে ৰাতিৰ দৃশ্য। টাৰ্কি মোটামুটি চবকেইটা টাৰ্কি হাঁহ একেলগে থাকে, হাঁহকেইটা তলত থাকে আৰু টাৰ্কিকেইটা ওপৰত থাকে। টাৰ্কি এনেকৈ পুহিলে আপোনালোকে সদায় হয়তো লাভৱান হ'ব পাৰে, কিন্তু মাজে সময়ে যদি আপোনালোকৰ টাৰ্কি ভাল দেখা শুনা কৰিব নোৱাৰে তেনেহ'লে বেমাৰৰ সন্মুখীন হৈ লোকচানৰ সন্মুখীন হ'ব পাৰে। তো আপোনালোকে এটা কাম কৰিব, বছৰকত যদি আপোনালোকে নোৱাৰে তথাপিও 2বাৰকৈ R2 ভেকচিনটো লগাই দিব। যোনটো ভেকচিনে আপোনালোকক সকলো বেমাৰৰ পৰা মুক্ত ৰাখিব। যেনেকুৱা ৰাণীখেত এনেকুৱা বেমাৰৰ পৰা R2 ভেকচিনটো আপোনালোকক বহুতোখিনি দূৰত ৰাখিব। তাৰ লগতে হৈছে আমাৰ এচিল মুৰ্গী আৰু টাৰ্কি এটো একেলগে থাকিছিলে, গিনি ফাউল, এচিল মুৰ্গী। তো এইকেইটাও আমি একেলগে ৰাখিছিলোঁ, যিহেতু আমাৰ চবকেইটাই ফ্ৰীটেত আছিলে, তো আমি একেলগে ৰাখিছিলোঁ। আপোনালোকে কোনোবাই যদি মিক্স ফাৰ্মিং কৰিব খোজে তেনেহ'লে একেলগে ৰাখিব পাৰে, তাতে বিশেষ একো অসুবিধা নহয়। আৰু বহুতো কাষ্টমাৰে আমাক সুধি থাকে, দাদা এতিয়া এচিলৰ মুৰ্গী পোৱালি বা এচিলৰ পোৱালি পায় নেকি? আমাৰ তাতে বৰ্তমানো এচিলৰ পোৱালি এভেইলেবল হৈ থাকে আৰু এচিলৰ পোৱালি বৰ্তমান এভেইলেবল হৈ আছে। যদি কোনোবা এচিলৰ পোৱালি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকৰ কাৰণে স্ক্ৰীনত নাম্বাৰটো মই দি দিম। আপোনালোকে হয়তো জানে যে আমাৰ মোবাইল নাম্বাৰটো হৈছে 6002180029। যদি কোনোবা এচিলৰ পোৱালি লাগে তেনেহ'লে তততে যোগাযোগ কৰিব।